ডিফু মানসা পথৰ ৰংবং টিমুং গাঁৱত বৰ্তমান এক উৎসৱমুখৰ পৰিৱেশ। কষ্ট কৰিলে যে ভাল ফল পোৱা যায় তাকেই প্ৰমাণ কৰি দেখুৱালে ডিফু মানসা পথৰ ৰংবং টিমুং নামৰ গাঁওখনৰ এগৰাকী ছাত্ৰই। উল্লেখ্য যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উক্ত গাঁওখনৰ সিদ্ধাৰ্থ মল্লিকৰ একমাত্ৰ পুত্ৰ তন্ময় মল্লিকে 6টা বিষয়ত লেটাৰ মাৰ্কসহ 82.33% নম্বৰ লৈ উত্তীৰ্ণ হৈ অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। ডিফুৰ ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ তন্ময় মল্লিকে দৈনিক 8 পৰা 10 ঘণ্টাকৈ পঢ়া বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰাৰ লগতে ভৱিষ্যতে এগৰাকী ডাক্তৰ হোৱাৰ বিষয়েও জানিবলৈ দিয়ে। আনহাতে পেছাত এগৰাকী সাধাৰণ ব্যৱসায়ী পিতৃ সিদ্ধাৰ্থ মল্লিক আৰু মাতৃ অঞ্জনা মল্লিকে পুত্ৰ তন্ময়ৰ এনে সফলতাৰ বাবে আনন্দিত হোৱাৰ লগতে আবেগিক হৈ পৰে। এনে গাঁওখনৰ সকলো ৰাইজে তন্ময়ৰ সফলতাত ভৰ্তি প্ৰশংসা কৰি ভৱিষ্যতে এগৰাকী সুনাগৰিক হ'বলৈ আশীৰ্বাদ দিয়ে। ডিফুৰ পৰা বাবু সিং প্ৰামছৰ সহযোগত পংকজ ডেকা ৰিপৰ্ট নিউজ। মোৰ নাম তন্ময় মল্লিক। চাউণ্ডটো ঠিক আছে? অলপ লাউড ক'ব লাগিব। নাম তন্ময় মল্লিক। তুমি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাৰ্বি আংলং জিলাৰ ভিতৰত টপ 20ত আহিবলৈ পাৰিছা, সক্ষম হৈছা বুলি আমি গম পাইছোঁ। কি ক'ব বিচাৰিবা? তোমাৰ কেনেকুৱা লাগিছে? ভালেই লাগিছে। এতিয়া তোমাৰ এই পঢ়া শুনাৰ ক্ষেত্ৰত তোমাৰ ঘৰখনৰ পৰা কাৰ পৰা কেনেকৈ কি ধৰণে তুমি সহায় সহযোগ পাইছা? তোমাৰ এইটো অঞ্চলৰ ৰাইজৰ পৰা কেনেকুৱা কি ধৰণে সহায় সহযোগ পাইছা অলপমান কোৱাচোন। ফাৰ্ষ্টৰটো মা দেউতাই সহায় কৰিছোঁ। তাৰপিছত স্কুলৰ টিচাৰ, আমাৰ ক্লাছ টিচাৰ, ইলেক্টিভ টিচাৰ আৰু ফাদাৰ সাজি, তাৰপিছত টিউশ্যন টিচাৰবিলাক ছাৰ জামিৰ আৰু ছাৰ নৰেন্দ্ৰ চাইনীয়ে সহায় কৰিছে। এতিয়া তোমাৰ কেইঘণ্টাকৈ পঢ়িছা দিনে? এনে বন্ধ থাকিলে 10-12 ঘণ্টামান পঢ়িছিলা। যেতিয়া ক্লাছ আছিলে তেতিয়া 5-6 ঘণ্টামান। তোমাৰ এইবাৰ ৰিজাল্টত তোমাৰ কিমান নম্বৰ তুমি টোটেল মাৰ্কছ পাইছা? মই আপোনাৰ একমাত্ৰ সন্তান। হয়, মোৰ একমাত্ৰ সন্তান। তেওঁ ইমান ধুনীয়া গৌৰৱ কঢ়িয়াই আনিছে, ইমান ভাল লাগিছে সকলোৰে। কি ক'ব? মই বহুত আনন্দিত হৈছোঁ। আগতে মোকে চবে মোৰ নাম পৰা চিনি পায়, এতিয়া মোৰ ল'ৰাৰ নাম পৰা মোক চিনাকি হ'ব, সেইটো বহুত ভাল লাগিছে। এগৰাকী মাতৃ হিচাপে কি ক'ব? বহুত গৌৰৱান্বিত আৰু মানে বহুত ভাল লাগিছে, ভাল ৰিজাল্ট এটা কৰিছে আৰু ভাল লাগিছে আৰু এতিয়া ভৱিষ্যতৰ যিটো আপোনাৰ ইতিমধ্যে আপোনাৰ সন্তানে ক'লে যে তেওঁ এগৰাকী ভৱিষ্যতে ডাক্তৰ হোৱাৰ পৰিকল্পনা কৰিব, আপুনি এই বিষয়ত কি ক'ব? আপোনালোকৰ কিবা মানে তেওঁ বেলেগ লাইনত যোৱাটো বিচাৰেনে নে ডক্তৰ হোৱা বিচাৰে? ই যোনটো বিচাৰিছে সেইটোৱে হ'ব। সি তেনেকৈ সহায় কৰিম, আমি তেনেকৈ আগুৱাই যাওঁ। চবৰ ৰাইজৰ কিবা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ চবৰে। আপোনালোকে আশীৰ্বাদ কৰিব, ই ভাল হ'ব পাৰিব, সেইটোৱে। ঠিক আছে, থেংক ইউ। তো ৰং আচাৰ আটো পেনে Arong personal pen jitu Siddharth Malik Asopo jitu top 20 high school hidanto porikha long ke pas duna joine itum rong isita ban itum rong penta ninga rong piklo sonda thaksi mo apik au isita top 20 du ifan ba Karbi Anglong jitu ke charli amu ke paprang thaiye fan sinil tum ninga rong lo বা বডি পনি ফান্সি চুনিং রিলো কাদে ফান্তা আসন্তা থাকসি আফ্রাংকে বাংজি কেচালি সমাধানটা মিসেন পেন নন সম টপ 20 কিলং দুঞ্জি ফান ভবিষ্যৎ কার্বি